বাপে কলে গ'ল অথনিৰ পৰা ইমান মাতি আছো মানুহজনীচোন অহাই নাই तोए मुरजान ধুনু ধুনু এজনী কলে গ'লগে অ तेहा मजा লাগিব খাই আজি কোনে পাৰ একো নাই নেকি ৰহ কিবা এটা বগিলো এতে Oh yeah. মোৰ মতা গোখা তই কি কৰি আছ হে প্ৰভু মই কতে নমৰো তই কি কৰি আছ এয়া খালি খালি মোক খাই দিলেও জহনিত যাইতি তোৰ বাপেৰে আজিলৈকে এইবোৰ খাই পোৱা নাই তই কি কৰি দিলি এইবোৰ মই আজি কেনেকে সমাজৰ আগত মুখ উলিয়াম চিল মাদাৰ চিল আৰু শাউটিং তোৰ বাপেৰৰ মূৰটো বকিং হা ও ভগৱান তাই জেগা পাছে হি হা উঠ ভিতৰলে এক মিনিট মাদাৰ চাওৰা তোক আজি মই তোক মই ভিতৰত চানা খুৱাই আছো চানা খাই তাইক চানা লাগে দি আছো থাকিলে এই দিয়া মোৰ চানা কিটা মই আনিলো চানা কিটা শেষ কৰি দিলি তই খাই পেলালি আৰু ভাবিছিলো ছোৱালী ভালদৰে পঢ়াম ছোৱালীয়ে ভাল চাকৰি এটা কৰিব ভাল চাই ল'ৰা এটাক বিয়া দিম বুলি এতিয়া তোক কোনে বিয়া পাতিব কোনে আনিব তই এগাল কি কৰিছ এগাল কি নকৰিলো কি ক'লা ভালকে পঢ়াবা ভালকৈতো পঢ়াবাই চৰকাৰে কৈয়ে থৈছে बेटी बचाओ बेटी पढ़ाओ बेटी पढ़ाने के बाद क्या दूसरों के घर लड़ना को ने भेज दिया sakuri and after all लड़ना को थी where is respect sakuri तो নহয় এটা তো ইন্টারভিউ লাই দিবলৈ যাম তাতো মুকেহে ঘুষ দিলে মুকেহে কিবা কৰিলে হাই কোর্টে লাগিলে পেপার হে লিখল এতিয়া কি কৰিম কোৱা কি কৰিম बात तो सही है সেকেন্ড অপশন তো যাবা বিয়া দিবা একাই মান সম্পত্তি দি সৰ্জনী ঘপালিয়ে দিবা আৰু হয়তো তুমি মানুহৰ আগত কানিও দেখাবা সৰ্জনী ঘপা উলিয়াই দিলো বুলি তেতিয়া তো খেলাই খতম ও মা শুনা না সেইকাৰণে মই এবাৰ ডাঙৰ কথা এটা ভাবিছো মই মোৰ ফালৰ পৰা পাৰ্সনেলি এখন স্কিম উলিয়াম ও মা গানখন ওচৰলে দিয়া কি জানা बेटी पढ़ाओ शराबी बनाओ সেইকাৰণে মই কি ভাবিছো না
চৰকাৰে বেটি বচাও বেটি পঢ়াও আঁচনি বন্ধ কৰিব লাগে কাৰণ না তেতিয়া এনজাইটি থাকিব না ডিপ্ৰেশ্যন থাকিব না বেলেগ কিবা চিন্তা থাকিব দিওঁৱে নে কি এইজন সেইকাৰণে মই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক ক'ব বিচাৰোঁ যে চৰকাৰে বেটি বচাও বেটি পঢ়াও আঁচনি বন্ধ কৰি বেটি পঢ়াও শৰাবী বনাও আঁচনি উলিয়াব লাগে কি হ'ল কি কৈছ তই চৰকাৰক স্কিম বনাবলৈ শিকাও তোৰ স্কিম আজি মই বনাই আছো চাই থাক তই Din